সুপ্ৰভাত প্ৰিয় বন্ধু বান্ধৱীসকল, পূৰ্ণিমাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ যোৰহাট জিলাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মাত্ৰ 2 কিলোমিটাৰ দূৰত থকা মইনাপৰীয়া গাঁৱৰ মইনাপৰীয়া বৰনামঘৰলৈ। এয়া হ'ল মইনাপৰীয়া নামঘৰৰ প্ৰৱেশ তোৰণ। ভগৱান এক বিশ্বাস, ভগৱান এক শক্তি, ভগৱান এক সাহস। আমি যদি জীৱনত কেতিয়াবা পথভ্ৰষ্ট হৈছোঁ, জীৱনৰ মেৰপেচত যদি কেতিয়াবা নিজকে হেৰুৱাই পেলাইছোঁ, তেনেহ'লে আমি ঈশ্বৰৰ ওচৰতে শৰণাপন্ন হওঁ। আৰু যেতিয়াই ঈশ্বৰৰ ওচৰত শৰণাপন্ন হওঁ, তেতিয়াই স্বচক্ষে নেদেখিলেও ভগৱানক আমি হৃদয়ত হৃদয়ংগম কৰিব পাৰোঁ। শুনামতে এই নামঘৰত শৰাই আগবঢ়ালে নাইবা মনৰ ইচ্ছা ভগৱানৰ ওচৰত ব্যক্ত কৰিলে মনৰ কামনা পূৰণ হয়। সেয়েহে পৰিয়ালৰ সৈতে পবিত্ৰ ভাদ মাহ বুলি নামঘৰত এখনি শৰাই আগবঢ়ালোঁ। ভক্তপ্ৰাণ ৰাইজৰ সুবিধা হোৱাকৈ হাত ভৰি ধুই নামঘৰত প্ৰৱেশ কৰিব পৰাকৈ ইয়াত সুন্দৰ ব্যৱস্থা আছে। নামঘৰ পৰিচালনা সমিতিয়ে ভক্তপ্ৰাণ ৰাইজৰ সুবিধাৰ্থে নীতি নিৰ্দেশনাসমূহ ফলক আকাৰে আঁৰি দিছে। এয়া দেখিছেনে, ধৰ্মীয় পোছাক অবিহনে ভিতৰলৈ সোমোৱা নিষেধ। সোঁহাতে দেখা পাব শৰাই লোৱা স্থানৰে আপোনালোকে শৰাইসমূহ এইফালে গৈ দিব পাৰিব, সুবিধা কৰি দিয়া আছে। বাওঁহাতে গ'লে দেখা পাব যে বন্তি প্ৰজ্বলন গৃহলৈ, এইফাললৈ গৈ এটা ডাঙৰ ঘৰ এটা আছে। সেই ঘৰটোত আপোনালোকে সকলোৱে ধূপ চাকি ইত্যাদি জ্বলাব পাৰিব। আমাৰ এয়া দেউতাক আৰু পুত্ৰই চাকি জ্বলাবৰ বাবে স্থান বিচাৰি উলিয়াইছে। এয়া আমি চাকি জ্বলালোঁ। এই নামঘৰটি প্ৰায় ৩০০ বছৰৰ পুৰণি। ইয়াৰ প্ৰধান বিশেষত্ব হৈছে ভগৱানৰ দশ অৱতাৰৰ এক অৱতাৰ নৃসিংহ প্ৰভুৰ মূৰ্তি আৰু নৃসিংহ যাত্ৰা ভাওনা। প্ৰবাদ আছে যে গাঁওবাসীয়ে দীক্ষালৈ অহা শ্ৰী শ্ৰী পতিয়ৰী সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ শ্ৰী শ্ৰী লোকনাথ গোস্বামীদেৱক এবাৰ সপোনত ভগৱান নৃসিংহ প্ৰভুৱে এই নামঘৰত স্থায়ীকৈ থকাৰ ইচ্ছা প্ৰকাশ কৰিছিল। সেইবাবে 1923 চনৰ পৰা গাঁওবাসীয়ে নামঘৰত নৃসিংহ মূৰ্তি স্থাপন কৰে আৰু প্ৰতি বছৰে ভাদ মাহৰ সংক্ৰান্তিৰ দিনা নৃসিংহ যাত্ৰা ভাওনা অনুষ্ঠিত কৰে। ইয়াৰ উপৰিও নামঘৰত নিয়মীয়াকৈ নাম কীৰ্তন, পাঠ প্ৰসংগ, গুৰুজনাৰ তিথিসমূহ আৰু বাৰ্ষিক বৰসবাহো পতা হয়। শৰাই আগবঢ়াই ধূপ চাকি ইত্যাদি জ্বলাই আমি এতিয়া আহিছোঁ নামঘৰৰ মণিকূটৰ সন্মুখ ভাগলৈ। ইয়াতে আগতীয়াকৈ সজাই ৰখা শৰাইখনত অৰিহণাসমূহ দিছোঁ আৰু খৰাহীটোত তামোল পাণ আগবঢ়াই আমি সেৱা ল'লোঁ। নাম প্ৰসংগৰ শেষত আমি সকলোৱে প্ৰসাদ ল'লোঁ। গুৰুজনাৰ সৃষ্টি ভক্তিৰসৰ এক অন্যতম নিদৰ্শন। যোৰহাটলৈ আহিলে মইনাপৰীয়া নামঘৰত এবাৰ সোমাই যাব, মন প্ৰাণ পুলকিত হ'ব। লগতে ভিডিঅ'টি চাই কেনে পালে মোক কমেণ্ট কৰি জনাই দিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক কৰি মোক উৎসাহ জনাব। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ জনালোঁ।